जब घायल हुआ हिमालय खतरे में पड़ी आजादी। हे गाइज वेलकाम टू जेम्स ब्लगर और एक नतुन भिडिओ प्रत्येक स्वागतम जनाई आरम्भ करिছোঁ आमार आजिर नतुन एटा भिडिओ। আজি उपस्थित হৈছোঁ হোজাইৰ এইটো ঘৰত যিটো ঘৰত অলৰেডি ইণ্ডিয়ান আইডলত অডিশ্যন দি আহি গৈছে এজন কন্যা সন্তান আৰু আজি ভাৰতৰ স্বাধীনতাৰ প্ৰাক্কণত এইটো ঘৰত উপস্থিত হৈছোঁ। আপোনালোকক তেখেতৰ পৰা কিছু কথা শুনাম আৰু কিছুমান গান শুনাবৰ কাৰণে। তো চলো বলক দেৰি নকৰি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভই কৰোঁ। বন্ধুসকল, আমি আছোঁ তাকিম, লাগিলে আমাক বেয়া পাওক, অৱশ্যে সমাজৰ কাৰণে কিবা এটা কৰিছোঁ, সেয়া মনত সন্তুষ্টি লাভ পাইছোঁ। আজি আমি আহিছোঁ হোজাইলৈ, কাৰণ আমি উপস্থিত হৈছোঁ ৰশ্মিৰ কাষত। আমি আজি অকলে থিয় হৈছোঁ ৰশ্মিৰ ওচৰত, কাইলৈ আপোনালোক থিয় হ'ব। আৰু যদি এজন ভাৰতীয় নাগৰিক ৰশ্মিৰ গানটোক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ৰশ্মিক ছাপোৰ্ট কৰিব কামনা কৰিছোঁ। আৰু এতিয়া আমি ৰশ্মিৰ মুখৰ পৰা 76 ইণ্ডিপেণ্ডেন্স ডেৰ প্ৰাক্কণত ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকলৈ উপহাৰ হিচাপে তেখেতৰ ভাৰতৰ ৰশ্মিৰ কণ্ঠৰ পৰা এই গানটো। शुभ दिन है, हम सब का लहरा लो तिरंगा प्यारा, पर मत भूलो सीमा पर वीरों कुछ याद उन्हें भी कर लो, कुछ याद उन्हें भी कर लो, जो लौट के घर ना आए, जो ऐ मेरे वतन के लोगों, जरा आँख में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। तुम भूल न जाओ उनको, इसलिए सुनो एक कहानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। जब घायल हुआ हिमालय खतरे में पड़ी आजादी, जब तक थे सांस लरे वो, जब तक थे सांस लरे वो, फिर अपनी लाश बिछा दी, संगीन पे धर कर माथा, सो गए अमर बलिदानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। जय हिंद की सेना, जय हिंद की सेना, जय हिंद, जय हिंद, जय हिंद, जय हिंद। ধন্যবাদ।
ধন্যবাদ ৰশ্মিদে বাহঁতৰ কুকিল কণ্ঠ লতা মংগেশকাৰজীৰ এটা গান আপোনালোকক শুনাইছোঁ বন্ধুসকল গানটো আপোনালোকে চাব নিশ্চয় আৰু বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে এটা শ্বেয়াৰ কৰি এটা লাইক কৰি ৰশ্মিদেক ছাপোৰ্ট কৰিব আৰু এনেকৈ ৰশ্মিদে আগুৱাই যাওক তাৰ কামনা কৰি আমাৰ ভিডিঅ' আজিলৈ জয় আই অসম ধন্যবাদ